Ini bangun pen nili, bila sing lain kahai, orang sing beda bang pen, sing asal dalam kedoan atau pan, Anton si reson kadang bila poton maletung. Jiman kini yang sing asal homasik, reson kad ponai, hokulu puriarap, gutai kini reson kad timbuli moi, aja ay hobate moi protisuti di sunil pasangan pisau. Don Mangliat John, orang itu yang kelang itu topik langgo. Isi beda sangkar long si ho, asal yang long ini itu. Ho skim long ji, pipilogi kelang ji, reson kara logot, bila sing leng omor sing di sini tumbang po, Anton apuria tumbang, orang tu doy nang pinap po Don Mangliat tu, Anton si, jumlah lagi mah. Yes, connection for episode. Engling na roya, orang sing beda roya moi. Omor sing disok, ami ekelo gahi. Sati bori letai, sa khobori lekha. Khobro, 100%. Okay. Don Mangliat tu. Omor sing disok hyper lo pramde. Ye mega lai ghar par ke puan nahi. ये भी भाई हम लोग तो बोलेंगे लासी नॉन फॉर्म के जियोटेक तुम क्लेम को इलेक्शन देते हैं जियोटेक की पीटी के बारे में पूरी पीटी के सेल हेल्प ग्रुप तुम लोग से आप को ग्राम सिपा का तुम्हारी वीडियो तुम मंगली सेल हेल्प ग्रुप तुम लोग से जियोटेक आप पूरी को अंत सिंहासन के द्वारा ये भी भाई हम लोग जो ऐसी लड़ते हैं वाले মানে জিকাটো 100% আপোনালোকে দেখি আছে জাগা 26 MLC কনফাৰেন্সে কমপ্লিট কৰিলে এই সিংহাসন আজি লাষ্ট হৈছে এতিয়া চাব লুম্বাজং যিটো ৰেলী আছে তাতেও 5000 কে বেছি আছে ইয়াতো মানে 5000 কে বেছি আছে হয় না তেতিয়া অন্য পাৰ্টিটো আমাৰ মানে 8,90,000 ভোটাৰ্স ভিতৰত যোৱাবাৰ হিমন্ত বিশ্ব শৰ্মা CM of Assam হৈ গৈছে যে আমাৰ টাৰ্গেট জিকা পাৰ্চেন্টেজ জিকা মাৰ্জিনটো আমি 3 লাখ হ'ব লাগে কিন্তু আমি 2 তাৰিখ পৰা কষ্ট কৰি আজি দেখি পাইছো আমি মানে 4 লাখ কে মাৰ্জিন পাওঁ 4 লাখ মানে বিৰোধী শূন্য নিচিনা বিৰোধী মানে 80% আমাৰ হাতত আছে বিজেপিৰ লগত আছে 80% এতিয়া মানে মাত্ৰ 20% এই যে কি কয় APSLC কংগ্ৰেছ তাৰপিছত ইণ্ডিপেণ্ডেন্ট চাংমা তাৰপিছত ASDC সেকেন্ড পজিশনৰ কাৰণে যুঁজি আছে আৰু এতিয়া আৰু সময় আছে 5-6 দিন মান আমাৰ যিমানখিনি ৱৰ্কাৰ্ছ লিডাৰ্ছ বিলাক অলপমান কষ্ট কৰিলে আৰু 5% বাঢ়িব হৈছে আৰু জিকাটো এইটো বিৰোধীটো নাই আৰু জিৰো বুলি ক'ব কাৰ্বিআংলঙৰ ডিমাণ্ড আছে বহুত সমস্যা আছে কোনটো সমস্যা আপুনি মানে প্ৰথমটো কাৰ্বি আংলং আৰু ডিমা হাছাও আমাৰ ইমিডিয়েট সমস্যাটো হৈছে আমাৰ 6 শিডিউলৰ চেন্ট্ৰেল গভৰ্নমেণ্ট যিটো 125 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট তাত দুইটা আৰ্টিকল আছে আৰ্টিকল 2442 আৰু 2751 হৈছে ফাইনেন্স কমিশ্যন আৰু 2442 হৈছে এইটো ট্ৰাইবেল এৰিয়া এডমিনিষ্ট্ৰেশ্যন আমাৰ ট্ৰাইবেল অটোনমাস ডিষ্ট্ৰিক্ট আছে ইয়াত নৰ্থ ইষ্ট 10 অটোনমাস ডিষ্ট্ৰিক্ট আছে মিজোৰাম 3টা আছে লাখেৰ পাবি অটোনমাস ডিষ্ট্ৰিক্ট ত্ৰিপুৰা আছে ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অটোনমাস কাউন্সিল মেঘালয় আছে খাচী অটোনমাস কাউন্সিল অসমত আছে আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল ডিমা হাছাও অটোনমাস কাউন্সিল তাৰপিছত আমাৰ BTAD টোটাল 10টা এই 10টা যিটো আমাৰ এডমিনিষ্ট্ৰেশ্যন এতিয়া যে আমি পাৱাৰ দি ইউজ কৰি আছে সেইটো পাৱাৰ দি আমি এডমিনিষ্টাৰ কৰিব নোৱাৰিব এইটো এডমিনিষ্টাৰটো আমি আকৌ শক্তিশালী পাৱাৰ দিব লাগে বুলি অলৰেডি ৰাজনাথ সিং ৰাজ্যসভাত বিলটো অলৰেডি লোৱা হৈছে তাৰপিছত
MP জিকাৰ লগে লগে মোৰ কলিগছ তাৰ ভিতৰত মিনিষ্টাৰ যিমান খেলিছে সিহঁতৰ ওচৰ মই যাম আৰু মাত মাতিম যে 125 আৰ্টিকলটো সোনকালে ইমপ্লিমেণ্ট কৰিব লাগে। তাৰপিছতে আটাইতকৈ আমাৰ একদম লং ষ্টেণ্ডিং ডিমাণ্ড 244 এইটো লাগি থাকিম আৰু নোপোৱালৈকে লাগি থাকিম। ৰাইজলৈ কিবা আহ্বান? ৰাইজৰতো চবে ৰাইজে এইটো আশীৰ্বাদটো দি আছে, তথাপি মোৰ ফালৰ পৰা আকৌ মানে আশীৰ্বাদ আৰু মৰম বিচাৰিছো যাতে অন 26 পলিং ডে মানে বিপুল ভোট হয় না নহয়, বিপুল ভোট নৰ্থ ইষ্টতো যোৱাবাৰতো 1 নম্বৰ আছিল, এইবাৰো নৰ্থ ইষ্ট পাৰ্চেণ্টেজ হিচাপ 1 নম্বৰ হ'ব। তাৰপিছত অল ইণ্ডিয়া লেভেলো মোৰ ফালৰ পৰা অনুৰোধ যে টপ 5 নহ'লে টপ 10ত আহিব লাগে সেইটো। অপজিশ্যনে কোৱা মতে বিজেপি আৰু আৰএছএছ সকলো প্ৰমোচনা আৰু তেখেতে কয় যে বিজেপিৰ পৰা আমি প্ৰায় 2-3 লাখ ভোট বেছি পাই পেলাই জিকিম, সেইটো বুলি কয়। এইটোতো চবেই দেখি আছে হয় নাই নহয়, RSS আৰু বংগ সেনা ক'ত, RSS ক'ত হয় না নহয়। আৰু আমাৰ বিজেপি দলটো হৈছে পলিটিকেল পাৰ্টি, এইটো মানে নন পলিটিকেল অৰ্গেনাইজেশ্যন নহয়। আৰু RSS হৈছে এইটো ছ'চিয়েল অৰ্গেনাইজেশ্যন, বংগ সেনা হৈছে এইটো মিলিটেণ্ট অৰ্গেনাইজেশ্যন হয় না নহয়। তাৰপিছত ফিল্ম ইণ্ডাষ্ট্ৰী আৰু পলিটিকেল পাৰ্টি তাত মানে ধৰ্ম নাই বুজিছে হয় না নহয়। আপোনালোকে চবেই চাইছে কাৰণ এন অৰ্জুন ফিল্ম চাইছে না চোৱা নাই, তাতে আমিৰ খান ছালমান খান, কিন্তু এইফালে কি কয় হিন্দু পাঠ ল'ব বিচাৰে, কালী মায়ক পূজা কৰে, কিন্তু নিয়ম মতে কালী মায়ক মানে মুছলিম বিলাকে পূজা কৰাটো বাদে এই মূৰ্তিও চুব নোৱাৰে হয় না নহয়। এইটো বাবে ফিল্ম ইণ্ডাষ্ট্ৰী আৰু আমাৰ পলিটিচিয়ানটো যিমান মহান আত্মা হওক, চব মহান আত্মাক আমি মানি চলিব লাগিব, কাৰণ জিজাছ খ্ৰাইষ্ট মহান আত্মা, আল্লাহ মহান আত্মা হয় না নহয়, ৰামো মহান, চব মহান আত্মা, নাৰী তকবীৰ, আল্লাহ আকবৰ, জয় শ্ৰীৰাম, চব একে আৰু হয় না নহয়, হালেলুয়া চব একে আৰু হেমাৰ নাম চব একে। অপজিশ্যন পাৰ্টিসকলে কয় যে বিজেপিয়ে যদি জিকে 44কে ইমপ্লিমেণ্ট কৰিব নোৱাৰিব, যাৰ চৰকাৰ আছে এইটোৱেই, কাৰণ ইয়াতে কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ডিমা হাছাও অট'নমাছ কাউন্সিল, অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ তেখেতৰ 2 তাৰিখ হৈ গৈছে, এইটো অন্তৰৰ পৰা কাৰ্বি আংলং ডিমা হাছাও ৰাইজে বিচাৰে, মোৰ ফালৰ পৰাও ছাপোৰ্ট দিছো বোলে, আৰু তাতনো আৰু কি আছে হয় না নহয় নে কি। এইটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু 244 ইমপ্লিমেণ্ট কৰিবৰ তেখেতে ছাপোৰ্ট অলপ সোনকালে হ'ব, আৰু বিজেপি পেৰিয়ডহে এইটো হ'ব, কাৰণ এইবাৰতো আপকি বাৰ 400 পাৰ চৰকাৰটো বিজেপিয়ে হ'ব হয় না নহয়। চৰকাৰ নাথাকা দল আৰু ক'ত অট'নমাছ ষ্টেট লৈ আনিব পাৰিব হয় না নহয়, ডেভেলপমেণ্ট একটাও দিব নোৱাৰে। আৰু এয়াই কথা নিজৰ চিম্বলো ল'ব পৰা নাই, এতিয়া কেঁচি ল'বলগীয়া আছে, এইটো আৰু কি উপকাৰ দিব হয় নহয়, কি হেল্প দিব, কি এছিষ্টেণ্ট দিব, একোতো দিব নোৱাৰে। কালি বুধা ঠিক আছে, ঠিক আছে, থেংক ইউ। আমি প্ৰচাৰ কৰিছোঁ, তাতো বহুত কংগ্ৰেছ আৰু এপিএছএলচি যোগদান কৰিছে। আজি সিংহাসন সমষ্টি আমাৰ লোকেল এমচি তথা কাৰ্বি আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী অমৰ সিং নিজৰ সমষ্টিত প্ৰায় 707 কংগ্ৰেছ আৰু এপিএছএলচি প্ৰত্যেক সমষ্টিৰ বেলেগ বেলেগ ৰাজনৈতিক দলৰ ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কৰিছে। মই হিচাপ পাইছো 1 লাখকৈ অধিক ভাৰতীয় জনতা পাৰ্টি দলৰ যোগদান কৰিছে। কংগ্ৰেছ আৰু এপিএছএলচি দুটা পাৰ্টিয়ে আমাৰ দলৰ যোগদান কৰা হৈছে। এতিয়ালৈকে আমাৰ হিচাপ মতে 24টা সমষ্টিত যিটো আমি হিচাপ পাইছো, যোৱা ৰাতিলৈকে 1 লাখকৈ অধিক পৰিয়ালে ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে।
কাৰ্বি আংলং ৰাজ্যে এই সিদ্ধান্ত লোৱা হৈছে যে দ্বিতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা স্বাৰ্থত অমৰ সিং দিছে যাতে 4 লাখকৈ অধিক মাৰ্জিন যিটো জিকা মাৰ্জিন দুয়োবাৰ ৰাজ্যে উপহাৰ দিব। আপোনালোকে আত্মবিশ্বাস আছে বিজেপি জিকিব, কিন্তু দ্বিতীয় স্থান আমি একেলগে গম পোৱা নাই কোনে হ'ব যেতিয়া